Everyone, welcome back to my YouTube channel Piyonka's Vlog. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নহয় আশা কৰো সকলো ভালে আছে আজি আছে শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি আৰু প্ৰতিখন গাঁৱতে তিথি আয়োজন কৰা হয় আজি বিশেষকৈ জামুগুৰিত কোচ গাঁৱত কালিয়াদমন ভাওনা ভাগ পাতে আৰু ময়ো তাত যাম বুলি ভাবিছো মানে ভাওনা চাবলৈ নহয় চাকি দিবলৈ যাম তো আপোনালোককো দেখাম কি হয় কেনেকৈ হয় আৰু মই এতিয়া ৰেডি হৈ লওঁ আৰু আহক এতিয়া মই ৰেডি হৈ গ'লোঁ কেনেকুৱা লাগিছে জনাবচোন আৰু এতিয়া মই যাবলৈ ওলাইছোঁ আপোনালোককো দেখাই আছোঁ মই ওলাই আহিছোঁ আৰু মোক নিবলৈ গাড়ী আহি গ'ল মানে এইখন ৰাস্তা বেয়া যে সেইকাৰণে গাড়ীখন তিনিআলিতে ৰখিছে এয়া মই গৈ আছোঁ আৰু আপোনালোকক দেখাই আছোঁ বেলেগ চাৰ্ট লগাইছা দেখোন হাই কোৱা এয়া আমি গৈ আছোঁ জামুগুৰি ঘাটলৈ মানে জামুগুৰি কোচ গাঁৱলৈ এয়া চাওকচোন ইমান ধুনীয়া ন আকাশখন কালাৰটো বহুত ভাল লাগিছে মানে এইটো টাইমত বহুত ধুনীয়া লাগে আৰু ৰাস্তাটো বহুত ধুনীয়া এয়া আমি পালোহি কোচগাঁও সোমোৱাৰ ৰাস্তাটো মানে গেটখন এয়া বনাই থৈছে আদৰণি মানে আজি কোচগাঁৱত যিহেতু কালিয়াদমন ভাওনা ভাগ পাতে প্ৰতিটো বছৰে পাতে আৰু আমি এনে দিনত আহোঁ আজি মানে ভাবিলোঁ সন্ধিয়া যাওঁ সন্ধিয়া পৰিৱেশটোও চাবলৈ মন যায় কেনেকুৱা হয় এয়া কোচগাঁৱলৈ সোমোৱাৰ ৰাস্তাটো আৰু দেখুৱাই আছোঁ আপোনালোকক এয়া মই গাড়ীখন লগৰজনীৰ ঘৰতে থৈ দিলোঁ কাৰণ মানে তাত বহুত ভিৰ যে সেইটো কাৰণে গাড়ীখন ইয়াতে থৈ গৈছোঁ আৰু এতিয়া আমি খোজকাঢ়ি আহি আছোঁ অকণমান দূৰ আছে তাতে গাড়ীখন থ'লে অকণ দিগদাৰ হয় কাৰণে মানে লগৰজনীৰ ঘৰৰ ওচৰতে ইয়াতে থৈ দিলোঁ আৰু এতিয়া গৈ আছোঁ আপোনালোকক দেখাই আছোঁ এইখন হৈছে মেইন গেটখন নামঘৰলৈ সোমোৱাৰ এয়া চাওকচোন আৰু চাৰিওকাষে চাকি জ্বলাই থৈছে ইমান ধুনীয়া লাগিছে চবফালে গাঁৱৰ ৰাইজ গোপিনীয়ে মিলি ছাইডত চাকি দিছে কিমান যে ধুনীয়া লাগিছে ন ৰাস্তাটো যে ইমান ধুনীয়া লাগিছে সঁচাকৈ দেই সন্ধিয়া আহিব আপোনালোকে কোনোবা যদি আহিব বিচাৰে বহুত ধুনীয়া লাগে সন্ধিয়া আমি পাইছোঁহি আৰু সেয়া দেখিছে নহয় লাইট জ্বলি আছে সেইকণতে আছে নামঘৰ ভাগ আৰু অকণমান আছে মানে গোটেই গাঁওখনৰ মাজত পৰে নামঘৰ ভাগ আৰু সেয়া পামহি আৰু নামঘৰ পালোহি আৰু ইয়াতে চাকিৰ দোকান দিছে আমি চাকি ইয়াতে কিনি ল'ম আৰু ইয়াৰ পৰাই মানে ঘৰৰ পৰা অনা নাই আৰু কাৰণ বহুত দূৰ হয় ন সেইটো কাৰণে ইয়াতে পাম আৰু ইয়াতে কিনি ল'ম আৰু আপোনালোকক দেখাই কিমান মানুহ দেখিছে নহয় বহুত মানুহ আৰু দিনত মানুহ বেছি হয় এতিয়াও হ'ব আৰু লাহে লাহে ৰাতি যিহেতু ভাওনা পাতিছে এইখিনি আমি চাকি ক'ত কিনি লওঁ ইয়াতে কিনি লওঁ ন ইয়াতে 226 বছৰ হ'ল ভাওনা ভাগ কৰা আৰু এইবাৰ হৈছে 227 বছৰ এয়া মই চাকি জ্বলাইছোঁ আৰু ইয়াতে সকলোৱে চাকি জ্বলাইছে মানে নামঘৰলৈ আহি মনটো বহুত শুদ্ধ লাগে কিমান যে ভাল লাগে ন আৰু কোনে কোনে আহিছে জনাবচোন মোক কমেণ্ট কৰি আৰু এয়া দেখিছে নহয় ছাইডত ইয়াতে ৰাতিলৈ মানে কালিয়াদমন ভাওনা ভাগ পাতে সকলোৰে মনৰ বাঞ্ছা পূৰ্ণ হওক সকলোকে ভালদৰে ৰাখক ভগৱানে তাকে কামনা কৰিলোঁ আৰু সকলো যাতে ভালে কুশলে থাকে তাত গায়ন বায়ন জোৰা উঠে ইয়াতে এনেকুৱা আছে বেলেগ জেগাত বাৰু দেখা নাই ইয়াতে দেখিছোঁ আৰু ইয়াতে সেৱা কৰিছে ইয়াত দানপ্ৰাপ্ত আৰু সেইখিনি জেগা দেখিছে তাতে কালিয়াদমন ভাওনা পাতে আৰু এইফালে চাকি দিছে এইফালে চাকি জ্বলাবলৈ দিছে আৰু যিটো তাতে বনাই থৈছে সেইটো ভাওনা ভাগ আৰম্ভ হ'ব
ৰাতি হ'ব, অলপ দেৰি হ'ব। বালি সত্ৰৰ অধীনত আৰু 20ৰ শতিকাৰ মাজভাগৰ পৰাই কোচগাঁৱত বৈষ্ণৱপ্ৰাণ ৰাইজে কালীয়া দমন ভাওনা ক্ষেত্ৰত সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি কালীয়া দমন ভাওনা ভাগ অনুষ্ঠিত কৰি আহিছে। ভাওনা ভাগ যদি কোনোবা বছৰে পাতিব নোৱাৰে, ৰাইজৰ বিশ্বাস যে কিবা অঘটন ঘটিব আৰু সকলোৰে মুখে মুখে এইষাৰ কথাই কয় যে যদি ভাওনা ভাগ পাতিব নোৱাৰে কিবা অঘটন ঘটিব পাৰে। সেইকাৰণে প্ৰতি বছৰেই বহুত নিয়ম নীতিত ভাওনা ভাগ আয়োজন কৰা হয় আৰু এনেদৰেই ইমান বছৰে পালন কৰি প্ৰতি বছৰে ভাদ মাহৰ পবিত্ৰ দিনত শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাগ তিথিৰ দিনাই অসমৰ বিভিন্ন ঠাই মানে বহুত মানুহৰ সমাৱেশ ঘটে আৰু চবেই শৰাই শলিতা ধূপ ধূনা জ্বলাই কিমান যে পবিত্ৰ জেগাডোখৰলৈ আহি সকলোৰে মনৰ বাঞ্ছা পূৰণ হয়। আজি বহুত গৰম মানে মানুহখিনি চব তিতি গৈছে, মোৰ মানে অৱস্থা নাই। আমি যাম আৰু এতিয়া ভিডিঅ' আহিবা কিন্তু ভয়ে খালে ভিডিঅ' আহিব বুলি মোৰ বেষ্ট ফ্ৰেণ্ড হাই দিয়া। এইখিনি মোৰ লগৰ মানে নামঘৰলৈ আহিছোঁ ন আজি, চব নামঘৰৰ লগখিনি আজি পাইছোঁ, বহুত দিনৰ মূৰত পাইছোঁ, বহুত ভাল লাগিছে। মোৰ কলেজৰ লগ এয়া মোৰ চবতকৈ মৰমৰ লগৰ, মানে আমি কলেজত একেলগেই থাকোঁ আৰু আজি বহুত দিনৰ মূৰত লগ পাইছোঁ মানে নামঘৰ এটা ঘৰ চবৰে যাম কৰিছে আৰু এতিয়া যামগৈ আৰু নামঘৰলৈ আহি ফুচকা দেখি ৰ'বই নোৱাৰিলোঁ, মানে জিভাত পানী ওলাই গৈছে। ফুচকা দেখিলে আৰু কোন ৰ'ব পাৰে ন। এতিয়া আমি ফুচকা খাম, তাৰ পাছতহে ঘৰ যাম। আগতে ফুচকা খাই লওঁ। এয়া নামঘৰৰ ছাইডতে ফুচকা দোকান। এতিয়া আহি ঘৰ পালোহি আৰু আজি ইমানেই গৰম মানে অৱস্থা বেয়া হৈ গৈছে আৰু লগৰখিনিক লগ পালোঁ, কথা চথা পাতিলোঁ, বহুত ভাল লাগিছে মনটো। আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা পালে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, বাই বাই।